গুড মৰ্নিং মৰমৰ বন্ধু বান্ধৱী অকল স্বাগতম জনাইছো মোৰ সৰ্বপ্ৰথম ব্লগ লৈ এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়তো এই ভিডিঅ'টো আপোনালোকক ইমান ভাল নালাগিব পাৰে আৰু এই ভিডিঅ'টোত মই বিশেষ একো জাগা নেদেখাও বিশেষ একো দীঘলীয়াকৈ নকওঁ কম সময়ৰ ভিতৰত মই আপোনালোকক মোৰ পৰিচয়টো দিম পৰিচয়টো দিব খোজা কাৰণ এইটোৱে যে আপোনালোকে মোক ইউটিউবৰ জৰিয়তে কেতিয়াও দেখা নাই তো হিতৰ কাৰণে মই ভাবিছো মোৰ পৰিচয়টো দি দিও মোৰ নাম পূৰ্বজ্যোতি ৰাভা মোৰ ঘৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত তো এই ভিডিঅ'টো আপোনালোকক ইমান আকৰ্ষিত কৰিব নোৱাৰিম মই কাৰণ এইটো মোৰ সৰ্বপ্ৰথম ব্লগ মই বাৰে বাৰে এই একেটা কথাই কৈ আছো বাৰু তো ঠিক আছে আমি ব্লগটো ইমান বেছি দীঘলীয়া নকৰো বেছি দীঘলীয়া নকৰি তো আহক আগবাৰো আমি কথাবোৰ ব্লগ মোৰ এই ব্লগটো বনোৱাৰ এটা উদ্দেশ্য আছে যে মই বেলেগ কাম কৰাৰ পিছতো আৰু মোৰ হাতত কিছু সময় বাকি থাকি যায় মানে এনে থাকি যায় আৰু তো সেই থাকি যোৱা সময়খিনি মই ব্যৱহাৰ কৰিবৰ কাৰণে এই ব্লগটো খুলিছো বা এই ব্লগটো বনোৱা হৈছে আৰু আগলৈ মোৰ এনেকুৱা বহুতো ধৰণৰ ব্লগ আহি থাকিব আপোনালোকৰ পৰা আশীৰ্বাদ পাম বুলি আশা কৰিছো আৰু তো মোৰ ব্লগত অহাৰ উদ্দেশ্য এটাই যে মোৰ হাতত বহুত সময় পৰি থাকে এনে তো সেই সময়টো ব্যৱহাৰ কৰিবলৈ মই এতিয়া পৰি থকা সময়খিনি বুটলিবলৈ চেষ্টা কৰি আছো মোৰ সৰ্বপ্ৰথম ব্লগটো মাত্ৰ ইমানেই আছিলে তো চাই থাকক পূৰ্বজ ব্লগছ এণ্ড এক্সপ্ল'ৰ আৰু এই ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব ভাল লাগিলে লাইক কৰিব বেয়া লাগিলে কমেণ্টত লিখি দিব আৰু সাবস্ক্ৰাইব কৰি যাবলৈ কেতিয়াও নাপাহৰিব আপোনালোকৰ পৰা আশীৰ্বাদ পাম বুলি আশা কৰিছো তো এই ভিডিঅ'টো বা এই ব্লগটো ইয়াতে সামৰো তো নেক্সট ব্লগত আকৌ লগ পাম বাই বাই